নমস্কাৰ বন্ধু বান্ধৱীসকল, কলিয়ামুৱা দলঙৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ মোৰ অন্য এটি ব্লগ। গতিকে আপোনালোকে ব্লগটো শেষলৈ কণ্টিনিউ কৰিব বুলি আশা থাকিল। এইখন দলং নগাঁও আৰু আমাৰ তেজপুৰ সংযোগ কৰিছে আৰু মই এতিয়া গৈ আছোঁ বৰ্তমান শিৱসাগৰ। তাত কেনেকুৱা কি আমাৰ ঐতিহাসিক যি অসমৰ কীৰ্তিচিহ্ন আছে, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গতিকে মোৰ লগত আপোনালোকে কণ্টিনিউ কৰি যাওক। আৰু দলংখনৰ বিষয়ে ক'বলৈ হ'লে, এইখন দলং 1987ত আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত ৰাজীৱ গান্ধীদেৱে উদ্বোধন কৰিছিল আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3.05 কিলোমিটাৰ। গতিকে দলংখন এতিয়া অলপ ৰিপেয়াৰিং কৰা হৈছে আৰু ইয়াৰ যিটো গোটেইকেইটা খুঁটাতে লাইটৰ ব্যৱস্থা কৰা আছে আৰু সেইটো কাৰণে ভাল হৈছে। মানে ৰাতি ধৰ কিছুমানে চাইকেল বা বাইক লৈ আহেতো, তেওঁলোকৰ কাৰণে ভাল হৈছে। আৰু আমাৰ এইখিনি পাওঁতে যে অলপ দেৰি হৈছিল, 12টামান বাজিছিল, অলপ মানুহ হেৰেঙা। গতিকে কণ্টিনিউ কৰি যাওক। আৰু বতৰটো অলপ মানে ডাৱৰীয়া হৈ আছিল, বৰষুণো দি আছিল। গাড়ী যাই থাকোঁতে বাৰু সিমান গম নাপায়, কিন্তু বাইক লোৱা মানুহ ইমান নাছিল। আৰু তেতিয়ালৈ বাৰু দেৰিও হৈছে, বাৰু টাইমটো বহুত হৈ গৈছে। গতিকে আপোনালোকে চাই যাওক কি হয় কি নহয়। আৰু এতিয়া আমি পালোঁ এই হালধিবাৰী, আৰু ইয়াতে বুঢ়ী আই থান এটি মন্দিৰ আছে। গতিকে এবাৰ দৰ্শন হৈ যাওঁ। তো আমি ৰ'লোঁ। মন্দিৰটো অৱশ্যে বন্ধ আছিল, মানে আমাৰ ৰাতিও বেছি হৈছিল। গতিকে বাহিৰে সেৱাভাগ ল'লোঁ। লৈ আমি তাৰ পৰা বিদায় ল'ব খুজিছিলোঁ, কিন্তু আমাৰ ভাগ্য ভাল, আমাৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ছাৰক লগ পালোঁ। ছাৰৰ লগত ফটো একপি উঠি আমিও আকৌ শিৱসাগৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। গতিকে আপোনালোকে ব্লগটো চাই যাওক। তো গাইজ, আমাৰ কালি আহি পাওঁতে দেৰি হ'ল, ৰাতি 2:30-3টামান বাজিলে। গতিকে আৰু ভিডিঅ' কৰা নহ'ল। গতিকে আজি পুৱাই আপোনালোকক স্বাগতম জনাইছোঁ শিৱসাগৰ টাউনৰ পৰা। আমি এতিয়া বৰ্তমান শিৱসাগৰ টাউনৰ ভিতৰতে এখন হোটেলত আছোঁ। ইয়াৰ পৰা আমি এতিয়া যাম শিৱদৌললৈ। আৰু টাউনখন আপোনালোক অকণমান চাই লওক। ইয়াৰ পৰা বেছি দূৰ নাই আৰু শিৱদৌললৈ, মাত্ৰ 4-5 কিলোমিটাৰ দূৰ আছে। গতিকে তালৈকে যাম। আৰু তাৰ ওচৰতে শিৱসাগৰ পুখুৰী আছে, সেইটো আপোনালোকক দেখুৱাম। আৰু কি কি দেখুৱাব পাৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। তো গাইজ, এইটো হৈছে ঐতিহাসিক শিৱসাগৰ পুখুৰী, আৰু ইয়াৰ পাৰতে আছে শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। আমি তিনিওটা মন্দিৰ দৰ্শন কৰিম। গতিকে আপোনালোকে ব্লগটো কণ্টিনিউ কৰি যাওক আৰু আমাৰ লগতে আপোনালোকে চাওক। তো গাইজ, এয়া আমাৰ অসমৰ ঐতিহাসিক অসম গৌৰৱ শিৱদৌল। ইয়াৰ কাষতে আছে দেৱীদৌল আৰু বিষ্ণুদৌল। এই মন্দিৰটো স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে নিৰ্মাণ কৰিছিল। শিৱসাগৰ পুখুৰীৰ দক্ষিণ পাৰত আছে এই মন্দিৰটো। আৰু এই মন্দিৰটো আহোম মন্দিৰৰ ভিতৰত আটাইতকৈ ওখ মন্দিৰ বুলি ধৰা হয়, আৰু ইয়াত লিখাও আছে। আৰু এই মন্দিৰটো পুৱা 7 বজাৰ পৰা দুপৰীয়া 2 বজালৈ খোলা থাকে, আৰু আবেলি 3 বজাৰ পৰা 8 বজালৈ খোলা থাকে। আৰু ইয়াত চাওক আপোনালোকে, ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। আৰু ইয়াৰ ভিতৰত চাকি দিব নিদিয়ে। ইয়াত চাওক আপোনালোকে এই ফলকখন। আৰু এইটো হৈছে দেৱীদৌল, আৰু ইটো চাইডে আছে বিষ্ণুদৌল। আৰু চাওকচোন, আৰু ইয়াতে পাৰ কিমান আছে চাই লওক আপোনালোকে। পাৰবোৰ বহুত আছে। গতিকে আপোনালোকে চাই যাওক ইয়াৰ মনোমোহা পৰিৱেশ। আৰু আজি অলপ যাত্ৰী কম, নাজানো, হয়তো শিৱৰাত্ৰি তেনেকুৱা উৎসৱ পাৰ্বণত বেছি হয় চাগে ইয়াতে। আৰু ধূপ, চাকি, ফুল আৰু বেলপাত লৈ ময়ো আগবাঢ়ি গ'লোঁ ইয়াতে চাকি এগছি জ্বলাবলৈ। আৰু চাকি ভিতৰত দিব নিদিয়ে, বাহিৰত 2টা টোপ বনাই দিছে, ইয়াতে চাকি দিয়া হয়। গতিকে চাই যাওক আপোনালোকে।
আৰু এয়া মহাদেৱক স্মৰণ কৰি ময়ো এগছি চাকি আৰু ধূপ জ্বলাই দিলোঁ যাতে সকলোৰে মংগল হয়। আৰু এয়া আমাৰ জেঠীমা ছোৱালী মাইনাও জ্বলাই আছে ধূপ আৰু চাকি। আৰু ইয়াৰ মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, বাহিৰতে জ্বলাব লাগে, কাৰণ ভিতৰত হয়তো বস্তু জ্বলালে অলপ লেতেৰা হয়তো। আৰু এয়া আমাৰ জেঠীমা ভিতৰত সোমাই গৈছে শৰাই লৈ। এয়া শিৱদৌলৰ যাত্ৰী, কেনে অনুভৱ? একদম মিঠা অনুভৱ, মোৰ প্ৰশান্তিময় মন। শিৱদৌলত চাকি বন্তি জ্বলাই দেৱীদৌলৰ যাব ওলালোঁ। ওচৰতে হয়, একদম ওচৰতে, এটা কেম্পাছৰ ভিতৰতে দেৱীদৌলটো। আৰু ইয়াতে বৰষুণ দি আছিল সিদিনা, গতিকে সিদিনা থাকিও ভাল লাগিছিল, পৰিৱেশটো ধুনীয়া। আৰু পাৰ চৰাই ছেকশ্যন কিমান আছে, আৰু সেউজীয়াটো বৰ ধুনীয়া লগা হৈছে। লগতে কালাৰটো একদম বহুত ভাল লাগে, মানে ইয়াৰে শিৱসাগৰত যিবিলাক কীৰ্তিচিহ্ন আছে চব কীৰ্তিচিহ্নৰ কালাৰটো একে প্ৰায়। আৰু এইটো হৈছে দেৱীদৌল। আৰু ইয়াতে মানুহ আজি বৰ্তমান নাই, চাগে বন্ধ বাৰত অলপ হয়। আৰু পূজা আহি আছে তো, পূজাৰ সময়ত হ'ব। আৰু এইটো দুৰ্গা দেৱী মন্দিৰ হয়। আৰু ইটাবিলাক চাওকচোন কিমান যুগৰে ইটা, ক'বলৈ গ'লে 600 বছৰ আগৰ ইটা। আহোমে 600 বছৰ ৰাজত্ব কৰিছিল, তো 600 বছৰ আগৰ ইটা হয়, এইবিলাক চাওকচোন। আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে। আৰু তেওঁ নিৰ্মাণ কৰিছিল দেৱী দুৰ্গা মন্দিৰ হিচাপে। গতিকে তেতিয়াৰ পৰা আৰু এই মন্দিৰটো দেৱী দুৰ্গাৰ নামত উৎসৰ্গিত কৰিছিল তেওঁ। এতিয়া চাওকচোন পৰিৱেশটো কি ধুনীয়া। আৰু মানে কি হ'ল, আমাৰ জেঠীমাহঁত নাহিল আৰু অলপ দেৰি হ'ল, আৰু আমি 9জনমান মানুহ আহিছিলোঁতো, তেওঁলোক মানে অলপ গুচি গ'ল। আৰু দুটা আমাৰ দেহা আৰু মন আছিল, সিহঁতৰো ভোক লাগিল, গতিকে সিহঁতক লৈ সিহঁত গুচি গ'ল, মই অকলে আহিলোঁ ইয়াতে। আৰু ইয়াতে কেনেকুৱাকৈ হৈছিল মানে গোটেইখিনি লিখা আছে, এইটো চাই লওক। মই ভিতৰত আৰু সোমাব নহ'ল, জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণেহে মই ভিডিঅ'টো কৰিলোঁ, কেনেকুৱা মন্দিৰটোৰ ভিতৰতো। শিৱদৌলৰ ফ্ৰণ্টতে আমি কেইকপিমান ফটো উঠিলোঁ। ইয়াৰ পৰা ব্লগটো সমাপ্ত কৰিম। ইয়াৰ পিছত ব্লগ আহিব ৰংঘৰ কাৰেংঘৰ, তো আপোনালোক গোটেইখিনি চাব, কেনেকুৱা পালে জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।